মোৰ প্ৰিয় ভাই ও বন্ধুসকল, সৃষ্টিকৰ্তাই আপোনালোকৰ ওপৰত শান্তি বৰ্ষণ কৰক। মই AR আহমেদ স্বাগতম জনাইছোঁ আৰা ক্ৰিয়েশ্যনলৈ, ৱে টু পিচ, শান্তিৰ পথলৈ। তো আহক আমি যাওঁ মানৱ বিচাৰি, মানৱতা বিচাৰি। আজিৰ যি বিষয় লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ সেয়া হৈছে মানৱতাই হ'ল জ্ঞান আৰু সত্যক ঢুকি পোৱাৰ একমাত্ৰ ৰাস্তা। কি কোৱা হৈছে? মানৱতাই হ'ল জ্ঞান আৰু সত্যক ঢুকি পোৱাৰ একমাত্ৰ ৰাস্তা। তো আহক আমি আগতে জানিব লাগিব জ্ঞান কাক কয়। তো জ্ঞান সম্পৰ্কে ক'বলৈ গ'লে জ্ঞানেই হ'ল মানুহৰ পৰিচয় বুলি ক'ব লাগিব। জ্ঞানেই মানুহৰ সকলো বুলি ক'ব লাগিব। যাৰ জ্ঞান নাই তেওঁতো একো বুজিব নোৱাৰে, একো অনুভৱ কৰিব নোৱাৰে। তো সৃষ্টিকৰ্তাৰ যিমান সৃষ্টি জীৱ আছে সকলোবোৰ জীৱতকৈ একমাত্ৰ মানুহ নামৰ জীৱটোৱেই অলপ পৃথক। কিয় পৃথক? কাৰণ মানুহে জ্ঞান সাধনা কৰিব পাৰে, মানুহে অধ্যয়ন কৰিব পাৰে। সৃষ্টিকৰ্তাই সেই ক্ষমতা দিছে মানুহক। মানুহক উত্তম জ্ঞানেৰে ভূষিত কৰিছে সৃষ্টিকৰ্তাই। এয়া মানুহৰ ওপৰত সৃষ্টিকৰ্তাৰ এক অসীম অনুগ্ৰহ বুলি ক'ব লাগিব। তা আমি সৃষ্টিকৰ্তাক বহুত বহুত ধন্যবাদ দিয়া উচিত আমাক এই অনুগ্ৰহ দান কৰাৰ বাবে, যাৰ বাবে সৃষ্টিকৰ্তাই মানুহক শ্ৰেষ্ঠ জীৱ বুলি অভিহিত কৰিছে। কিয়? যে মানুহক যি ক্ষমতা দিয়া হৈছে এই ক্ষমতা আন কোনো জীৱক দিয়া হোৱা নাই। মানুহ হ'ল সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠ জীৱ। সেইকাৰণে মানুহে সৃষ্টিকৰ্তাৰ আৰাধনা কৰিব লাগে, সৃষ্টিকৰ্তাক উপাসনা কৰিব লাগে। সৃষ্টিকৰ্তাৰ আইন কানুন মানুহে মানিব লাগে। সেইকাৰণে মানুহ হোৱা লাগে কৃতজ্ঞতা স্বৰূপে। কিন্তু মানুহ কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ বহুত টান পায়। মানুহে কৃতজ্ঞতা স্বীকাৰ কৰিব নোখোজে। তো সৃষ্টিকৰ্তাই আল কোৰানত কৈছে ইকৰা, অৰ্থাৎ তোমালোকে পাঠ কৰা, অধ্যয়ন কৰা, জ্ঞান সাধনা কৰা, শিক্ষা গ্ৰহণ কৰা। কিয়নো যদি জ্ঞান সাধনা শিক্ষা গ্ৰহণ কৰা নহয় তেনেহ'লে সত্যক ঢুকি পাব নোৱাৰে। আৰু জ্ঞান সাধনা নকৰিলে সৃষ্টিকৰ্তাৰ সৌন্দৰ্য, সৃষ্টিকৰ্তাৰ কাৰুকাৰ্য সেইজন মানুহে একো বুজিব নোৱাৰে। সৃষ্টিকৰ্তাৰ মহিমা গুণানুকীৰ্তন সেইজন মানুহে কৰিব নোৱাৰে। কাৰণ তেওঁ সৃষ্টিকৰ্তাক চিনিয়ে নাপাব, বুজিয়ে নাপাব। জীৱনৰ উদ্দেশ্য কি বুজিয়ে নাপাব, জীৱন কাক কয় বুজিয়ে নাপাব। গতিকে আমি জ্ঞান অন্বেষণৰ জৰিয়তে জ্ঞান সাধনা কৰি কৰি আমি সত্যক বিচাৰি ফুৰিব লাগিব। জীৱনৰ উদ্দেশ্য হ'ল সত্যক বিচাৰি ফুৰা, সত্যক অন্বেষণ কৰা, সত্যক জানা। কিয়? সত্যৰ কোনো বৰণ নাই, সত্যৰ কোনো আকাৰ নাই, সত্যৰ কোনো ভেদাভেদ নাই, সত্যৰ কোনো পৃথকতা নাই। সত্য সকলোৰে কাৰণে একেই, সত্য সকলোৰে কাৰণে একেই, সকলো মানুহৰ কাৰণে সত্য একে। গতিকে আমি সকলো মানুহেই সত্যক বিচাৰি ফুৰাই উচিত। আৰু সত্যক যিজনে বিচাৰি পাইছে তেওঁই পৃথিৱীত সফল মানুহ, তেওঁই সফলতা অৰ্জন কৰিছে। আৰু যিজনে সত্যক বিচাৰি পোৱা নাই, সত্যৰ পৰা বহুত দূৰ আঁতৰত আছে, তেওঁ নিশ্চিতভাৱে বিফল হৈ আছে, ভ্ৰান্ত হৈ আছে।
গতিকে তেওঁৰ জ্ঞান সাধনা কৰা উচিত, অধ্যয়ন কৰা উচিত। সত্যক ঢুকি পাবলৈ মানুহে সকলো কৰি আছে, কিন্তু মানুহে জ্ঞান সাধনা নকৰে, অধ্যয়ন নকৰে, যাৰ কাৰণে বেছিভাগ মানুহ সত্যৰ পৰা বঞ্চিত হৈ আছে। গতিকে এই সত্য আৰু জ্ঞান আমি পাবলৈ হ'লে মানৱতাৰ ৰাস্তা আমি অৱলম্বন কৰিব লাগিব। কাৰণ মানুহৰ মাজত যাবলৈ হ'লে আমাৰ এটাই ৰাস্তা আছে, সেইটো হ'ল মানৱতা। মানুহক জয় কৰিবলৈ হ'লে আমাৰ হাতত এটাই ৰাস্তা আছে, সেইটো হৈছে মানৱতা। মানৱতাৰ জৰিয়তে আমি মানুহক জ্ঞান বিয়পাব পাৰোঁ। জ্ঞান অন্বেষণ কৰাৰ বাবে আমি উৎসাহিত কৰিব পাৰোঁ। তাৰ বাবে এটাই ৰাস্তা আছে, সেইটো হ'ল আমাৰ মানৱতা। কাৰণ মানৱতাই কোনো ধৰণৰ গোষ্ঠী, সম্প্ৰদায়, জাতি, ধৰ্মক লৈ ভেদাভেদ নকৰে। গতিকে স্বামী বিবেকানন্দই কোৱা কথা এষাৰ কওঁ, পাপ পুণ্য একো নাই, আছে মাথো অজ্ঞতা। তে মানুহে যি কৰি আছে সেয়া হ'ল অজ্ঞতা। এজন অজ্ঞ মানুহে পাপ পুণ্য একো বুজি নাপাব, ভাল বেয়া একো বুজি নাপাব। গতিকে অজ্ঞতাই হ'ল আচল। মানুহৰ মাজত অজ্ঞতা বিৰাজ কৰিছে, এইটোৱেই সঠিক। গতিকে আমি মানুহক জ্ঞানৰ পথলৈ ঘূৰাই আনিব লাগিব, তাৰ বাবে আমি উৎসাহিত কৰিব লাগিব। আৰু এই জ্ঞানৰ অভাৱতেই সত্যক বিচাৰি নোপোৱাৰ বাবেই মানুহৰ সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰেৰে ভৰি পৰে। এই অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ গুচোৱাৰ কাৰণে জ্ঞান সাধনাই একমাত্ৰ উপায়, যাৰ কাৰণে আমাৰ সৃষ্টিকৰ্তাই আল কোৰাণত কৈছে, ইকৰা, তোমালোকে জ্ঞান অন্বেষণ কৰা। প্ৰথম পৰ্যায়তে এই বাণী অৱতৰণ কৰিছে, তোমালোকে জ্ঞান অন্বেষণ কৰা, জ্ঞান সাধনা কৰা, পঢ়া। কাৰণ সৃষ্টিকৰ্তাই আমাতকৈ বহুত বেছি জানে। সৃষ্টিকৰ্তাই গম পায় যে মানুহ যদি জ্ঞান সাধনাৰ পৰা বঞ্চিত থাকে, জ্ঞানৰ পৰা যদি বঞ্চিত থাকে, মানুহে একো বুজিয়ে নাপাব, মোকো চিনি নাপাব, জীৱনটোও বুজি নাপাব। গতিকে মোক তেওঁলোকে কেনেকৈ আৰাধনা কৰিব, কেনেদৰে উপাসনা কৰিব, কেনেদৰে ইবাদত কৰিব, একো কৰিব নোৱাৰিব। সেইকাৰণে সৃষ্টিকৰ্তাই আল কোৰাণত প্ৰথম পৰ্যায়তে প্ৰথম বাণী অৱতৰণ কৰিছে, ইকৰা, তোমালোকে পাঠ কৰা, অধ্যয়ন কৰা, জ্ঞান সাধনা কৰা। আৰু মানুহক এই জ্ঞান সাধনাৰ জৰিয়তে, জ্ঞানৰ জৰিয়তে বেলেগ প্ৰাণীৰকৈ পৃথক কৰিছে। কাৰণ জ্ঞানেৰে মানুহক ভূষিত কৰিছে। সেই জ্ঞানেই মানুহৰ আচল পৰিচয়। আৰু এই জ্ঞানৰ দ্বাৰাই আমি সত্যক বিচাৰিব লাগে। সত্যক বিচৰাটোৱেই হ'ল আমাৰ জীৱনৰ উদ্দেশ্য। আৰু এই জ্ঞান আৰু সত্যক ঢুকি পোৱাৰ বাবে আমি মানৱতাৰ পথেৰে আগবাঢ়ি যাব লাগিব। তেতিয়া আমি আহোঁ, মানৱতা কাক কয়? মানৱতা আমি কেনেদৰে স্প্ৰেড কৰিম? কাৰণ পৃথিৱীত বৰ্তমান মানৱতাৰ বিপৰ্যয় ঘটিছে। মানুহে মানুহক হিংসা কৰি আছে, মানুহে মানুহক ক্ষতি কৰি আছে, মানুহে মানুহৰ ভাল দেখিব নোৱাৰা হৈছে। কাৰণ মানুহে মানুহক মানুহ বুলি নাভাবে। আজি এনেকুৱা পৰ্যায়লৈ পৃথিৱী উপস্থিত হৈছে। তো মানৱতাৰ মাজেৰেই আমি মানুহক
বিকাশ কৰিব লাগিব। তো আমি ইয়াতে ভেদাভেদ হিংসা নকৰি আমি মানুহক কি কৰিব লাগিব? মানৱতাৰ প্ৰথম কাম হ'ল আমি মানুহক সহায় কৰিব লাগিব। যিজন মানুহ বিপদত পৰিছে তেওঁক আমি সহায় কৰিব লাগিব। কোনো এজন মানুহ যদি বিপদত পৰিছে আমি তেওঁক যিকোনো প্ৰকাৰেৰে আমি তেওঁক সহায় কৰিব লাগিব। তেওঁ যিকোনো ধৰ্মৰে নহওক কিয়, তেওঁ যিকোনো সম্প্ৰদায়ৰে নহওক কিয়, তেওঁ যিকোনো গোষ্ঠীৰেই নহওক কিয়, তেওঁ যিকোনো দেশৰেই নহওক কিয়। প্ৰথম মানৱতাৰ চৰ্ত হিচাপে আমি তেওঁক কি কৰিব লাগিব? কোনো ধৰণৰ বিচাৰ নকৰাকৈ আমি তেওঁক বিনা চৰ্তে সহায় কৰিব লাগিব। এয়া হ'ল মানৱতাৰ প্ৰথম পৰ্যায়। আৰু যদি কোনো এজন মানুহ বেয়া কাম কৰিছে তেনেহ'লে আমি তেওঁক কোনো গোষ্ঠী ধৰ্ম জাতিৰ দেশৰ বিচাৰ নকৰি আমি তেওঁক ব্যক্তিগতভাৱে দোষাৰোপ কৰিব লাগিব, ব্যক্তিগতভাৱে আমি শাস্তি দিব লাগিব, তেওঁক ব্যক্তিগতভাৱে আমি বিচাৰ কৰিব লাগিব। এয়া হ'ল মানৱতাৰ প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়, আমি কেতিয়াও আনক আঘাত দি কথা ক'ব নোৱাৰিব লাগিব। আমি আনক আঘাত দি আনৰ অন্তৰত আমি কথা ক'ব নালাগিব। আমাৰ কথাৰ দ্বাৰা আনে যাতে আঘাত নাপায় আমি সেইদৰে কথা ক'ব লাগিব। যদি আমাৰ কথাৰ দ্বাৰা আনে আঘাত পায় তেনেহ'লে আমি তেওঁক কেতিয়াও সংশোধন কৰিব নোৱাৰিম। আমি তেওঁক কেতিয়াও মানৱতাৰ ফালে লৈ আহিব নোৱাৰিম। গতিকে আমি আনক আঘাত দি কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব। মানৱতাৰ তৃতীয় পৰ্যায়, আমি আনক অপকাৰ কৰিব নালাগিব, আনক ক্ষতি কৰিব নালাগিব। আমি যদি আনক সহায় কৰিব নোৱাৰোঁ তেনেহ'লে কমচে কম আমি আনক ক্ষতি কৰিব নালাগিব, আনক অপকাৰ কৰিব নালাগিব। আমি যদি আনক ক্ষতি কৰোঁ, আনক অপকাৰ কৰোঁ, আমি নিজেই মানৱতাৰ পৰা আঁতৰি যাম, বহুত দূৰলৈ আঁতৰি যাম। কোনোপধ্যে আমি আনক ক্ষতি কৰিব নোৱাৰোঁ, কোনোপধ্যে আমি আনক অপকাৰ কৰিব নোৱাৰোঁ। তেওঁ যি সম্প্ৰদায়ৰে নহওক কিয়, যিকোনো ধৰ্মৰেই নহওক কিয়। মানৱতাৰ চতুৰ্থ পৰ্যায়, আমি আনক কেতিয়াও সৰু জ্ঞান কৰিব নালাগিব, আমি ঘৃণা কৰিব নালাগিব। হ'ব পাৰে তেওঁ বহুত দৰিদ্ৰ, হ'ব পাৰে তেওঁ বেলেগ কোনো গোষ্ঠীৰ, বেলেগ কোনো সম্প্ৰদায়ৰ, বেলেগ কোনো দেশৰ, কিন্তু আমি তেওঁক কেতিয়াও সৰু জ্ঞান কৰিব নালাগিব, আমি তেওঁক কেতিয়াও ঘৃণা কৰিব নালাগিব। তেওঁ যিমানে ডাঙৰ বিপদত নপৰক কিয়, যিমানে ডাঙৰ মুচিবতত নপৰক কিয়, যিমানে ডাঙৰ বেমাৰত নপৰক কিয়, আমি তেওঁক কেতিয়াও ঘৃণা কৰিব নালাগিব। তো এই চাৰিটা ষ্টেপেৰে জৰিয়তে আমি মানৱতাক বহুত ধুনীয়াকৈ বুজিব পাৰোঁ, মানৱতা কাক কয়। আৰু এই মানৱতাৰ জৰিয়তে আমি মানুহৰ মাজত যাব লাগিব, আৰু এই মানৱতাই আমি মানুহক স্প্ৰেড কৰিব লাগিব, আৰু এই মানৱতাৰে আমি মানুহক উদ্ধাৰ কৰিব লাগিব, জগতবাসীক উদ্ধাৰ কৰিব লাগিব। মানৱতাই মানুহৰ প্ৰথম পৰিচয়। মানৱতাৰে আমি জগতবাসীক উদ্ধাৰ কৰিব লাগিব, জগত জিনিব লাগিব। তেতিয়াহে জগতবাসী প্ৰত্যেকজন মানুহেই সত্য আৰু জ্ঞান ঢুকি পাব, আৰু প্ৰত্যেকজন মানুহৰ জীৱন সফল হ'ব, সফলতাৰে ভৰি পৰিব। গতিকে মই মানুহক আহ্বান কৰিছোঁ, প্ৰত্যেকজন মানুহে যাতে জ্ঞান সাধনা কৰে, জ্ঞান অন্বেষণ কৰে, জ্ঞান অন্বেষণত জীৱনটো পাৰ কৰে। কাৰণ সত্য এনেকুৱা নহয় যে অতি সোনকালেই তেওঁ ঢুকি পাব, এইটো পাই যাব। কোনোবা মানুহৰ গোটেই জীৱনটো লাগি যাব পাৰে সত্যক ঢুকি পাবলৈ। গতিকে সত্যক আমি ঢুকি পাব লাগিব, এই আমাৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ উদ্দেশ্য।